নমস্কাৰ নমস্কাৰ মই দুলাল আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল DH সায়েন্স। তো মই পোনপ্ৰথমে আজি এটা ঘটনা লৈ আহিছোঁ। এই ঘটনাটো কি দেখা যাওক। এয়া চোৱা, প্ৰথমে মই এটা গ্লাছ ৰাখিছোঁ। গ্লাছটোৰ ভিতৰত কি ৰখা হৈছে? অকণমান পানী। এই পানীটোৰ ভিতৰত এইটো এডাল ষ্টিক। এই ষ্টিকডাল যদি মই ডুবাই দিওঁ কি হয় দেখা যাওক। দেখিব পাৰিছা নিশ্চয়। মই ষ্টিকটো ইয়াৰ ভিতৰত যে দিছোঁ এইটো কোনো ভঙা নাই, অৰ্থাৎ এইটো একদম এটাই ষ্টিক হয় সিধা। বাট যদি আমি বাহিৰৰ পৰা লক্ষ্য কৰোঁ দেখা যায় পানীৰ যিটো পৃষ্ঠ, এই পৃষ্ঠটোত ভঙা যেন অনুভৱ হয়। এইটো কিয় হয় কোনোবাই ক'ব পাৰিবনে কিয় হয়? হয়, মই জানো পাৰিবা কিয়। যে ইতিমধ্যে আমি পঢ়িছোঁ যে বস্তু আমি কিয় দেখা পাওঁ যে পোহৰৰ কাৰণে, যে পোহৰ আহি যদি কোনো বস্তুত পৰে আৰু তাৰ পৰা যদি প্ৰতিফলিত আহি আমাৰ চকুত পৰে তেতিয়াহ'লে সেই বস্তুটো আমি কি কৰোঁ দেখা পাওঁ। তো ইয়াত কি হয় চোৱা, ইয়াত দুটা অৱস্থা আছে। এটা হ'ল পানীৰ বাহিৰৰ, এটা হ'ল ভিতৰৰ। পানীৰ বাহিৰত আছে বায়ু আৰু ভিতৰত হ'ল পানী। তো ইয়াত মাধ্যম আছে দুটা, এটা হ'ল বায়ু মাধ্যম, এটা হ'ল পানী মাধ্যম। তো দুটা মাধ্যমতে কি পোহৰৰ দ্ৰুতিটো বেলেগ বেলেগ। কৈছোঁ কি পোহৰৰ দ্ৰুতি, দ্য স্পীড অফ লাইট ইজ ডিফাৰেণ্ট, দে আৰ নট ছেম। অৰ্থাৎ বাহিৰৰ পৰা যেতিয়া পোহৰ আহি চকুত পৰিব তাৰ স্পীড, আৰু ভিতৰৰ পৰা অৰ্থাৎ পানীৰ ভিতৰৰ পৰা যিটো পোহৰ ৰশ্মি আহি আমাৰ চকুত পৰিব তাৰ স্পীডটো বেলেগ। সেইকাৰণে আমি কি কৰোঁ বেলেগ বেলেগ দেখোঁ। আৰু এই পৰিঘটনাটো এইটো যে কিয় হয়, ইয়াৰ মুখ্য কাৰণটো হৈছে কি পোহৰৰ প্ৰতিহৰণ। তো আজি মই যিটো টপিক আৰম্ভ কৰিবলৈ গৈ আছোঁ এইটোৰ নাম হৈছে কি পোহৰৰ প্ৰতিহৰণ। তো এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ পোহৰৰ প্ৰতিহৰণ কি। পোহৰৰ প্ৰতিহৰণ অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ লাইট। এইমাত্ৰ মই দেখুওৱা ঘটনাটোৰ পৰা কি বুজা যায় যে পোহৰ ৰশ্মি যদি এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমলৈ গতি কৰে তেনেহ'লে তাৰ গতিৰ দিশটো কি হয়, বেকা হয়, বা তাৰ যিটো দ্ৰুতিটো কি হয়, পৰিৱৰ্তন হয়। এই পৰিঘটনাটোকে কি কোৱা হয়, পোহৰৰ প্ৰতিহৰণ। ক্লিয়াৰ? চোৱা, সাপোজ মই এইটো এটা বস্তু লৈছোঁ। ইয়াত এটা মাধ্যম আছে, এইটো হ'ল মাধ্যম নম্বৰ 1, এইটো হ'ল মাধ্যম নম্বৰ 2। পোহৰ ৰশ্মি এনেকৈ যদি ইয়াত আহে, এনেকৈ কি হৈছে আহি যদি ইয়াত পৰে, অৰ্থাৎ পোহৰ ৰশ্মি যদি ইয়াত আপতিত হয়, এই আপতিত পোহৰ ৰশ্মিটো প্ৰথম মাধ্যমৰ পৰা যেতিয়া দ্বিতীয় মাধ্যমত এণ্টাৰ কৰিব, অৰ্থাৎ সোমোৱাৰ লগে লগে কি হয়, ইয়াৰ গোটেই দিশটো চাপ'জ এনেকুৱা হৈ গৈছে। যাব লাগিছিল এনেকুৱা চিধাটো যোৱা নাই, ক'ত গৈছে, দূৰত গৈছে। নাইবা বেলেগ যদি আৰু এটা লওঁ, এবাৰ এনেকৈ পৰিছে, এবাৰ যাব লাগিছিল এইটো লাইনত, বাট এনেকৈ নগৈ এনেকৈ আহিল। দুটাতে বেলেগ বেলেগ হৈছে। চোৱা, পোহৰ ৰশ্মি আপতিত পোহৰ ৰশ্মি এইটো হ'ল প্ৰতিহৰিত। আগত কৰিছিলোঁ প্ৰতিফলন, এইবাৰ কৰিম আমি কি প্ৰতিহৰণ, অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ লাইট। এইটো হ'ব আপতিত ৰশ্মি, এইটো হ'ব প্ৰতিহৰিত ৰশ্মি। ইয়াতো চোৱা, আপতিত ৰশ্মি, এইটো হৈছে কি প্ৰতিহৰিত ৰশ্মি। কি হৈছে ইয়াতো যেনেকুৱা অৰিজিনেল যিটো দিশ, সেই দিশটো পৰিৱৰ্তন কৰি বেলেগ দিশত গৈছে। ইয়াৰো যিটো অৰিজিনেল দিশ, সেইটো দিশ পৰিৱৰ্তন কৰি বেলেগ এটা দিশলৈ গুচি গৈছে। এই ঘটনাটোকে কি কোৱা হয়, পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয়। ঠিক আগৰ চেপ্টাৰবিলাকৰ নিচিনাই এই চেপ্টাৰৰ নোট তোমালোকে পাই যাবা, PDF নোট। তো ইয়াত অকল চাই লোৱা পোহৰৰ প্ৰতিহৰণ কি। এটা মাধ্যমৰ পৰা পোহৰ ৰশ্মি বেলেগ এটা মাধ্যমলৈ গতি কৰিলে ই কি হয়, পোহৰ ৰশ্মিৰ গতিৰ দিশ পৰিৱৰ্তন কৰে। আৰু এইটো কিয় কৰে, যে পোহৰৰ দ্ৰুতিৰ কাৰণে এইটো হয়। এই পৰিঘটনাটো কি কয়, পোহৰৰ প্ৰতিহৰণ। ইয়াতো ছেম হয়। ক্লিয়াৰ? তো ইয়াত আগৰ নিচিনাই যদি মই আপাতিত বিন্দুটো কওঁ O, এইটো হ'ব AO হ'ব আপাতিত ৰশ্মি, OB এইটো হ'ব কি প্ৰতিহৰিত ৰশ্মি। O বিন্দুত যদি মই এটা লম্ব টানি দিওঁ তেনেহ'লে ইয়াৰ নাম দিছোঁ মই N ডেছ। ইয়াক কোৱা হ'ব অভিলম্ব। এই আগৰ নিচিনাই এই অভিলম্বডালৰ লগত আপাতন কোণে যি কোণ সৃষ্টি কৰিব তাক কোৱা হ'ব আপতন কোণ। অৰ্থাৎ AON এইটো কোৱা হ'ব কি আপাতন কোণ, আৰু BON ডেছ এইটো কোৱা হ'ব কি প্ৰতিহৰণ কোণ। এইটোক বুজোৱা হয় আৰৰ দ্বাৰা, এইটোক বুজোৱা হয় আইৰ দ্বাৰা। ক্লিয়াৰ? আগৰ নিচিনাই ছেম, যে আপতিত ৰশ্মিয়ে অবিলম্বৰ লগত কৰা কোণক আপতন কোণ, আৰু প্ৰতিহৰিত ৰশ্মিডালে অবিলম্বত কৰা কোণ, অবিলম্বৰ লগত কৰা কোণ, এইটো গোটেইখিনি কোৱা হয় কি, এই গোটেইখিনি কোৱা হ'ব কি প্ৰতিহৰণ কোণ। ক্লিয়াৰ? তো ইয়াত কি বস্তু শিকিলোঁ আমি, ফাৰ্ষ্ট পোহৰৰ প্ৰতিহৰণ। আৰু এবাৰ কৈ দিছোঁ মই যে পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমলৈ গতি কৰিলে ইয়াৰ গতিৰ দিশৰ পৰিৱৰ্তন ঘটে। এই পৰিঘটনাটোক পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয়।
তাৰপিছত ইয়াৰ কাৰণ কি ইয়াৰ কাৰণটো হ'ল পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমলৈ গতি কৰিলে ইয়াৰ দ্ৰুতিৰ পৰিৱৰ্তন ঘটায় দ্ৰুতিৰ পৰিৱৰ্তন ঘটোৱা মানেই তাত কি হয় দিশটোৰ পৰিৱৰ্তন হয় ক্লিয়াৰ ইয়াত দুটা প্ৰশ্ন হ'ব পাৰে ফাৰ্ষ্ট কথা পোহৰৰ প্ৰতিসৰণ কি সেকেন্ড কথা পোহৰৰ প্ৰতিসৰণৰ মুখ্য কাৰণ কি ক্লিয়াৰ এবাৰ আমি শিকিম ইয়াত ছয় হেলনীয়াভাৱে আপাতিত হৈছে কাৰণে বেকা হৈছে যদি কোনো পোহৰ ৰশ্মি বেলেগ এটা মাধ্যমত যাওঁতে যদি লম্বভাৱে কি হয় আপাতিত হয় তেতিয়া কি হ'ব সাপোজ এইটো আৰু এইটো দুটা মাধ্যম 1 আৰু মাধ্যম 2 দুটা মাধ্যম লোৱা হৈছে পোহৰ ৰশ্মি এবাৰ এনেকে লম্বভাৱে কি হৈছে ইয়াত পৰিছে লম্বভাৱে পৰিলে কি হ'ব এবাৰ তৰে এনেকে এনেকে বেকা নহয় এবাৰ কি হ'ব সিধাই যাব অৰ্থাৎ এটা মাধ্যমৰ পৰা বেলেগ একটা মাধ্যমলৈ তাৰমানে কৈছে কি এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমলৈ পোহৰ ৰশ্মি যদি গতি লম্বভাৱে গতি কৰে লম্বভাৱে গতি কৰিলে ইয়াৰ গতিৰ দিশৰ কোনো পৰিৱৰ্তন নহয় তো এই ক্ষেত্ৰত পোহৰৰ প্ৰতিসৰণ হোৱা বুলি ক'ব পাৰিম না নোৱাৰিম অলপ চিন্তা কৰা কি হ'ব এবাৰ তো বেকা হোৱা নাই এনসারটো হ'ব কি এই ক্ষেত্ৰতো ইয়াত কি হৈছে পোহৰৰ প্ৰতিসৰণ হৈছে কিয় হৈছে কাৰণ ইয়াত মাধ্যম 1ত ইয়াৰ যিটো দ্ৰুতি আৰু মাধ্যম 2ৰ যিটো দ্ৰুতি এটো কি হ'ব দে আর নট সেম অৰ্থাৎ একে নহয় তো ইয়াত কিয় আমি পোহৰৰ প্ৰতিসৰণ হোৱা বুলি কম যে যদিও পোহৰ ৰশ্মি কি হৈছে প্ৰথম মাধ্যম আৰু দ্বিতীয় মাধ্যমৰ পোহৰ ৰশ্মিৰ দিশটো এটাই অৰ্থাৎ লম্বভাৱে আপাতিত হলে একে ৰাস্তাৰে পাৰ হৈ যায় তেতিয়া হলে তাত পোহৰৰ প্ৰতিসৰণ ঘটা বুলি কোৱা হয় কিয় কোৱা হয় প্ৰথম মাধ্যমত পোহৰৰ দ্ৰুতি আৰু সেকেন্ড মাধ্যমত পোহৰৰ দ্ৰুতিৰ কি আছে ভিন্নতা আছে এটো হল ইয়াৰ মুখ্য কাৰণ কেতিয়াবা পৰীক্ষাত আহে এটো যে আপাতিত ৰশ্মি এডালে যদি আপাতন কোণৰ লগত 0 ডিগ্ৰী কোণ কৰি আপাতিত হয় তাৰ মানে চোৱা ইয়াত যদি লম্ব এডাল আকো ইয়াৰ মাজত যেটো কোণ হ'ব অৰ্থাৎ এংগেল অফ আই ইকুৱেল টু হ'ব কি 0 ডিগ্ৰী আগতো যেনেকুৱা এনেকুৱা আছিল লম্ব এনেকুৱা আছিল ইয়াত কিবা এটা কোণ হৈছিল এইবাৰ এটো লাহে লাহে যদি ইয়াৰ ওচৰত লও আপাতিত ৰশ্মিৰ প্ৰতি অবিলম্ব একাডাল লম্বই হ'ব একাডাল ৰেখাই হোৱাৰ লগে লগে ইয়াৰ মাজত যেটো কোণ মাজৰ কোণটো হ'ব কি 0 ডিগ্ৰী যে আপাতন কোণৰ মান যদি 0 ডিগ্ৰী হয় সেই ক্ষেত্ৰত পোহৰ ৰশ্মিৰ কি হয় প্ৰতিসৰণ হয় না নাই পোহৰ ৰশ্মিৰ প্ৰতিসৰণ হয় যদি হয় ইয়াৰ কাৰণ কি কাৰণ লিখিবা পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তন ঘটে যে প্ৰথম মাধ্যম আৰু দ্বিতীয় মাধ্যমত পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তন ঘটাৰ কাৰণে তাত পোহৰৰ প্ৰতিসৰণ ঘটা বুলি কোৱা হয় ক্লিয়াৰ এখিনি আছিল কি পোহৰৰ প্ৰতিসৰণ এবাৰ পোহৰৰ প্ৰতিসৰণ যে ঘটে তাৰ কিছুমান উদাহৰণ তোমালোকে নিশ্চয় জানা যে তোমালোকে পঢ়াশোনা কৰা যিখন টেবিল এই টেবিলটোৰ ওপৰত যদি তোমালোকে এখন ক্যালেন্ডার বা এটা ভাল লগা এটা ফ্লোয়ার অর্থাৎ ফুলৰ ছবি যদি দেখা তাৰ ওপৰত যদি এডাল তুমি গ্লাস ৰাখি দিয়া তেনেহলে কি দেখা পাবা যে সেই ক্যালেন্ডাৰখনৰ যেটো পিকচাৰ বা ক্যালেন্ডাৰৰ আখৰবিলাক কি হয় প্ৰকৃত স্থানতকৈ কিছু ওপৰত দেখা যায় আৰু বস্তুবিলাক অলপ লিখাবিলাক অলপ ডাঙৰ দেখা যায় এটো কি হয় এটো হয় পোহৰৰ প্ৰতিসৰণৰ কাৰণে নাইবা সেকেন্ড কথা এই যে অলপ আগতে দেখো আমি ঘটনাটো এটো যেটো ঘটনা আছিল এই ঘটনাটো কি সেম কথাটো বুজি পাইছানে যে পানীৰ ভিতৰত ডুবি থকা লাখুটিয়াডালৰ কি কৰা হয় পানীৰ সাৰফেসত অৰ্থাৎ পানীৰ পৃষ্ঠটোত ইয়াৰ ভগা যেন দেখা অনুভৱ হয় এটো কিয় হয় এটো হয় কি পোহৰৰ প্ৰতিসৰণৰ কাৰণে হয় নাইবা বালটি এটাৰ ভিতৰত সাপোজ ধৰি লোৱা এটো এটা গ্লাছৰ ভিতৰত যদি মই এটা 5 টকীয়া মুদ্ৰা দি দিও ইয়াৰ যেটো গভীৰতা তাত গৈ নিশ্চয় সেই তলিত গৈ ঠেকা খাব কিন্তু ওপৰৰ পৰা যদি মই চাও তেনেহলে তাৰ প্ৰকৃত স্থানৰ পৰা কিছু ওপৰত দেখা যেন অনুভৱ হয় সেই কাৰণে কি হয় এটো কিয় হয় এটো হয় পোহৰৰ প্ৰতিসৰণৰ কাৰণে অৰ্থাৎ এটো হ'ব এটা পোহৰৰ প্ৰতিসৰণৰ উদাহৰণ থাৰ্ড কথা ভেৰি ইন্টাৰেস্টিং এটা কথা তোমালোকে জানা বগলী সাধাৰণতে নিজে কি কৰে পুখুৰী হওক পন হওক ৰিভাৰ হওক এইবিলাকৰ পৰা কি কৰে মাছ শিকাৰ কৰি খায় এতিয়া মাছ শিকাৰ কৰে চাবা পানী পৃষ্ঠৰ ওপৰত আৰু তলত এটা হল পানী মাধ্যম এটা হল বায়ু মাধ্যম আৰু বগলীৰ মূৰটো ক'ত থাকে বায়ু মাধ্যমত থাকে যেতিয়া মাছ এটা তলৰে আহে ই কি কৰে তৎক্ষণাত দেখা পায় তো দেখা পালেও ই ভালকে জানে যে মাছটো যিমান ওপৰত দেখা যায় প্ৰকৃততে সিমান ওপৰত নহয় তাতকৈ অলপ তলত থাকে তথাপিও ই কি কৰে তৎক্ষণাত একেবাৰেই কি কৰে মাছটোক ধৰি ৰাখিব পাৰে কিয় এটোটা তাৰ গড গিফটেড তাক এটা ক্ষমতা দিয়া হৈছে যে হি নিজে অনুমান কৰিব পাৰে ইমান ওপৰত দেখা যায় মানে মাছটো কিমান তলত আছে তথাপি ক্লিয়াৰ এইখিনি হল এইবিলাকে হল কি পোহৰৰ প্ৰতিসৰণৰ উদাহৰণ হ'ব তো এইবাৰ আমি শিকিম নেক্সট টপিকস পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ পোহৰৰ প্ৰতিফলনৰ যেনেকুৱা সূত্ৰ আছিল পোহৰৰ প্ৰতিসৰণৰ ঠিক তেনেকুৱা দুটা আমি সূত্ৰ পাম
তো এবাৰ আমি শিকিম পোহৰৰ প্ৰতিহৰণৰ সূত্ৰ। প্ৰতিহৰণৰ সূত্ৰ দুটা আছে। ইয়াত চোৱা মই এটা পিকচাৰ আঁকি লৈছোঁ। এইটো এটা মাধ্যম, দুটা মাধ্যম ইয়াত একলগ হৈ আছে। এইটো এটা মাধ্যম, এইটো ছেকেণ্ড মাধ্যম। অৰ্থাৎ মই ইয়াত লিখিছোঁ প্ৰথম মাধ্যম, দ্বিতীয় মাধ্যম। প্ৰথম মাধ্যমৰ পৰা অহা পোহৰ ৰশ্মি কি হৈছে, ইয়াত আপতিত হৈছে। আপতিত হোৱাৰ ফলত বেলেগ মাধ্যমলৈ গুচি গৈছে, অৰ্থাৎ পোহৰৰ প্ৰতিহৰণ হৈছে ইয়াত। তাত এইটো এটা কোণ উৎপন্ন হৈছে, আপাতন কোণ, আৰু এটা কোণ উৎপন্ন হৈছে, এইটোৰ নাম হৈছে কি প্ৰতিহৰণ কোণ। তো আগৰ নিচিনা ইয়াৰো দুটা সূত্ৰ আছে। নাম্বাৰ 1 চোৱা, আপাতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি আৰু অভিলম্বডাল সদায় কি আছে, এই মাধ্যম যুগল, অৰ্থাৎ দুটা মাধ্যম য'ত এক লগ হয়। এনেকুৱা চোৱা, মই ইয়াত দুটা আঙুলি দেখুৱাইছোঁ। এইটো এটা মাধ্যম, এইটো এটা মাধ্যম। যেতিয়া এক লগ হ'ব, এক লগ টাচ হৈ আহিব, এই মাজত যিটো ৰেখা আমি কল্পনা কৰিব পাৰোঁ, সেইটোকে কৈছে কি মাধ্যম যুগল। এই মাধ্যম যুগলত কি থাকে, অৱস্থিত হৈ থাকে। প্ৰথমটো যেনেকুৱা আছিল যে আপাতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত, ঠিক পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰতো হ'ব কি, যে আপাতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বডাল সদায় কি থাকে, একেখন সমতলত বা মাধ্যম যুগলত কি থাকে, লাগি থাকে। ক্লিয়াৰ? এইটো হ'ল নাম্বাৰ 1। এবাৰ হ'ব ছেকেণ্ড সূত্ৰ। ছেকেণ্ড সূত্ৰটোত আছে কি, তোমালোকৰ এই আই আৰু আৰ, অৰ্থাৎ চাইন অফ আই আৰু চাইন অফ আৰ দুটা যদি চাইন ফাংচন লওঁ, চাইন ফাংচন লৈ ইয়াৰ যিটো অনুপাত হ'ব, অনুপাতটোক কি কোৱা হয়, ধ্ৰুৱক বুলি কোৱা হয়। এইটো হ'ল 2 নম্বৰ সূত্ৰ। 2 নম্বৰ সূত্ৰটো মই ইয়াত লিখিছোঁ ধুনীয়াকৈ, যে প্ৰদত্ত মাধ্যম আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে, ইয়াত এটা কথা আছে কি চোৱা, যে প্ৰদত্ত মাধ্যম আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপাতন কোণৰ চাইন আই আৰু আপাতন কোণৰ আৰু প্ৰতিহৰণ কোণৰ চাইন অফ আৰৰ অনুপাত এটা ধ্ৰুৱক, অৰ্থাৎ চাইন আই বাই চাইন আৰ ইকুৱেল টু ধ্ৰুৱক। এইটোকে কোৱা হয় কি প্ৰতিহৰণৰ ছেকেণ্ড সূত্ৰ। বুজি পাইছা? সূত্ৰ দুটা। প্ৰথমটো হৈছে কি, আপাতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, অভিলম্বডাল একেখন সমতলতে থাকে বা মাধ্যম যুগলত থাকে। ছেকেণ্ড হ'ল আপাতন কোণৰ চাইন আৰু প্ৰতিফলন কোণৰ চাইনৰ মাজত যিটো অনুপাত, এই অনুপাতটো সদায় কি ধ্ৰুৱক, তাকে কোৱা হয় কি দ্বিতীয় সূত্ৰ। বাছ, এইটো খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত খুব আহে, এইটো অলপ ভালকৈ চাবা। তো এইবাৰ আমি শিকিম পোহৰৰ প্ৰতিহৰণাংক। ইয়াত লিখিছোঁ মই যে পোহৰৰ প্ৰতিহৰণাংক, তাক কয় ৰিফ্ৰেক্টিভ ইণ্ডেক্স। আমি প্ৰথমতে জানিছিলোঁ কি, যে বায়ু মাধ্যমত পোহৰৰ দ্ৰুতি C = 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, অৰ্থাৎ 1 ছেকেণ্ডত ইমান মিটাৰ কি কৰে, পোহৰ ৰশ্মি এটাই দূৰত্ব অতিক্ৰম কৰে। ঠিক এইবাৰ ছাপোজ যদি এইটো এটা কাঠৰ টুকুৰা মই লৈছোঁ, এইটো এডাল কাঠৰ টুকুৰা লোৱা হৈছে। ইয়াত যিটো পোহৰৰ দ্ৰুতি, এইটোৰ পোহৰৰ দ্ৰুতিটোক যদি মই ভি আখৰৰ দ্বাৰা বুজাওঁ, এটা হ'ল শূন্য মাধ্যমত পোহৰৰ দ্ৰুতি, আৰু এটা যিকোনো মাধ্যম, মই কাঠ লৈছোঁ এইটো, বা এইটো এটা কি হয়, আইৰণৰ পিচটো, আইৰণৰ টুকুৰা যদি লোৱা হয়, একো হৈছে আইৰণৰ টুকুৰা, ইয়াৰো যদি মই ভি কওঁ, ইয়াৰ মাজত যিটো পোহৰৰ দ্ৰুতি কৰে, অৰ্থাৎ পোহৰৰ যিটো স্পীড, ইয়াক যদি মই ভি আখৰৰ দ্বাৰা বুজাওঁ, তেনেহ'লে কি হ'ব, এই চি আৰু ভি, এই দুটাৰ মাজৰ যিটো অনুপাত, অৰ্থাৎ ৰেচিঅ' চি বাই ভি, ইয়াকে কি কোৱা হ'ব, পোহৰৰ প্ৰতিহৰণাংক। কাৰ? উক্ত মাধ্যমটো। কাঠটোৰ ক্ষেত্ৰত হ'লে কাঠৰ প্ৰতিহৰণাংক, আৰু আইৰণটো হ'লে আইৰণৰ প্ৰতিহৰণাংক বুলি কোৱা হ'ব। ক্লিয়াৰ? অৰ্থাৎ এক কথাত ক'ম যে পোহৰৰ প্ৰতিহৰণাংক কি, যে শূন্য বা বায়ু মাধ্যমত পোহৰৰ দ্ৰুতি আৰু নিৰ্দিষ্ট কোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ যিটো অনুপাত, সেই অনুপাতক পোহৰৰ প্ৰতিহৰণাংক বুলি কোৱা হয়। পৰীক্ষাত খুব আহে, বাৰে বাৰে আহিছিল, এইবাৰো অহাৰ চান্স আছে। ইয়াক এটা ষ্টেণ্ডাৰ্ড আখৰৰ দ্বাৰা বুজোৱা হয়, এইটো হ'ল মিউ বা স্মল লেটাৰ এনৰ দ্বাৰা কি কৰা হয়, বুজোৱা হয়। অৰ্থাৎ আমি লিখিব পাৰোঁ মিউ ইকুৱেল টু চি বাই ভি। এই সূত্ৰটো তোমালোকৰ লাগিব। ইয়াৰ পিছত প্ৰব্লেম আছে, যে মিউ ইকুৱেল টু চি বাই ভি। এই চিটো কি, যে শূন্য মাধ্যমত যিটো পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। ক্লিয়াৰ? কি কৈছোঁ মই, পোহৰৰ প্ৰতিহৰণাংক, যে শূন্য বা বায়ু মাধ্যমত পোহৰৰ দ্ৰুতি আৰু যিকোনো নিৰ্দিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাত যিটো হয়, সেই অনুপাতটোক কি কোৱা হয়, পোহৰৰ প্ৰতিহৰণাংক বুলি কোৱা হয়। প্ৰতিহৰণাংকক সাধাৰণতে মিউ বা স্মল লেটাৰ এনৰ দ্বাৰা বুজোৱা হয়। তো অৰ্থাৎ আমি লিখিব পাৰোঁ মিউ ইকুৱেল টু চি বাই ভি বা এন ইকুৱেল টু চি বাই ভি। ক্লিয়াৰ? এইটো কোৱা হয় কি পোহৰৰ প্ৰতিহৰণাংক, বা এইটোক তোমালোকে পোহৰৰ পৰম প্ৰতিহৰণাংক, পৰম, যাক কোৱা হয় এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স বুলিও কোৱা হয়। এইটো একেই। এইখিনি আছিল পোহৰৰ প্ৰতিহৰণাংক। তো এইবাৰ আমি আৰু এটা বস্তু শিকিম, সেইটো হ'ল কি আলোকীয় ঘনত্ব, যাক কোৱা হয় অপটিকেল ডেন্সিটি। অপটিকেল ডেন্সিটি ঘনত্ব মানে তো তোমালোকে জানা, যে বস্তু এটাৰ ভৰ ঘনত্ব। সাপোজ এইটো এটা
বল মই লৈছোঁ বা শিলৰ টুকুৰাই মই লৈছোঁ, ইয়াৰ এটা ভৰ আছে নিশ্চয়। ভৰ কি? বস্তু এটাত থকা পদাৰ্থৰ মুঠ পৰিমাণ। ইয়াৰ নিশ্চয় ভৰ আছে, এইটোক কোৱা হয় কি ভৰ ঘনত্ব। কিন্তু ইয়াত কৈছোঁ মই আলোকীয় ঘনত্ব, যাক কয় অপ্টিকেল ডেনচিটি। অপ্টিকেল ডেনচিটিটো কি? যে বস্তু এটাৰ মাজেৰে পোহৰ ৰশ্মি এটা কিমান বেগেৰে বা কিমান দ্ৰুতিৰে কি কৰিব পাৰে, পাৰ হৈ যাব পাৰে, সেইটোক কোৱা হয় কি আলোকীয় ঘনত্ব। ইয়াত মই লিখিছোঁ ধুনীয়াকৈ যে মাধ্যম এটাৰ পোহৰৰ প্ৰতিহৰণ কৰিব পৰা সামৰ্থ্যক তাৰ আলোকীয় ঘনত্ব বুলি কোৱা হয়। মানে কিমান পৰিমাণে কি কৰে, প্ৰতিহৰণ কৰিব পাৰে, বেকা কৰিব পাৰে বা বেলেগ দিশলৈ গুচাই দিব পাৰে, সেইটোকে কি কোৱা হয়, আলোকীয় ঘনত্ব বুলি কোৱা হয়। এই আলোকীয় ঘনত্ব আকৌ দুটা ভাগত আমি ভাগ কৰোঁ। এটা হ'ল আলোকীয়ভাৱে লঘু আৰু এটা হ'ল আলোকীয়ভাৱে ঘন মাধ্যম। দুটা মাধ্যম যদি আমি কম্পেয়াৰ কৰোঁ, দেখা যায় কি এটা হ'ব লঘু, আনটো হ'ব ঘন। কিয় হ'ব চোৱা, সাপোজ ইয়াত আছে বায়ু, ইয়াত আছে পানী। এই মই লোৱা গ্লাছটোৰ কথাই চিন্তা কৰোঁ, ইয়াত আছে কি পানী। পোহৰ ৰশ্মি এটা এনেকৈ আহিছে, আহি যদি ইয়াত পৰে, পৰাৰ পিছত চিধা এনেকৈ যাব লাগিছিল, এনেকৈ নগৈ কি হয়, এনেকৈ আহে। অৰ্থাৎ যদি মই ইয়াত অভিলম্বডাল টানি দিওঁ, চোৱা এই পোহৰ ৰশ্মিটো যোনটো দিশত যাব লাগিছিল তাতকৈ অলপ এই অভিলম্বডালৰ ওচৰত আহিছে। অৰ্থাৎ ইয়াত যিটো এই ৰেখাডালৰ ৰশ্মিডালৰ স্পীড আৰু ইয়াত যিটো স্পীড, এইটো হ'ল কি ইয়াতকৈ ইয়াত বেছি, অৰ্থাৎ ইয়াত বেছি ইয়াত কম। এই যে কম, তাৰমানে ইয়াত পোহৰৰ স্পীডটো বেছি, ইয়াত স্পীডটো কম, অৰ্থাৎ স্পীড মানে দ্ৰুতি। যোনটো মাধ্যমত পোহৰৰ দ্ৰুতি কম সেইটো কোৱা হ'ব আলোকীয়ভাৱে লঘু, আৰু যোনটো কোৱা হ'ব কি কম সেইটো কোৱা হ'ব কি আলোকীয়ভাৱে ঘন। অৰ্থাৎ পোহৰ ৰশ্মি বেছি স্পীডত যাব নোৱাৰে। তো এটা হ'ল লঘু মাধ্যম, এটা হ'ল ঘন মাধ্যম। বুজি পাইছে ঘন মাধ্যম কি? কেতিয়াবা পোহৰ ৰশ্মি আলোকীয়ভাৱে লঘু মাধ্যমৰ পৰা আলোকীয়ভাৱে ঘন মাধ্যমলৈ যাব, আৰু কেতিয়াবা ঘন মাধ্যমৰ পৰা কি হ'ব, লঘু মাধ্যমলৈ যাব। কথাটো বুজি পাইছা? ঠিক তেনেকুৱা এই যে গ্লাছটো মোৰ এইটো যিটো আছিল, আকৌ এবাৰ মই দেখাই দিছোঁ, ৰাখুটিডাল দি দিছোঁ, ইয়াৰ পৰা ডাইৰেক্ট পোহৰ ৰশ্মি আহি মোৰ চকুত যে পৰিছে মাধ্যম এটাই, বাট ইয়াত পানীৰ ভিতৰৰ পৰা যিটো আহিছে, গ্লাছৰ ভিতৰখিনি পানী, প্ৰথমে ঘন মাধ্যম আহিছে, তাৰপিছত আকৌ আহিছে কি পাতল মাধ্যম। এই ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ আহোঁতে কি হয়, তাৰ ৰশ্মিবিলাকৰ প্ৰতিহৰণ হয়, আৰু এই প্ৰতিহৰিত পোহৰ ৰশ্মিবিলাক আমাৰ চকুত পৰাৰ কাৰণে তাৰ প্ৰকৃত স্থানৰ পৰা আমি কি কৰোঁ, ইয়াক বেলেগ এটা স্থানত দেখা পাওঁ। ক্লিয়াৰ? তো ইয়াত আমি শিকিলোঁ কি যে আলোকীয় মাধ্যম। আলোকীয় মাধ্যম কি? আলোকীয় ঘনত্ব। যে আলোকীয় ঘনত্ব কি? অপ্টিকেল ডেনচিটি। অপ্টিকেল ডেনচিটি হ'ল মাধ্যমতে পোহৰ ৰশ্মি কিমান পৰিমাণে প্ৰতিহৰণ কৰিব পাৰে তাক কোৱা হয় কি আলোকীয় ঘনত্ব। আলোকীয় ঘনত্ব দুই প্ৰকাৰ, এটা হ'ল লঘু, আনটো হ'ল ঘন। ইয়াত থকা ঘন মাধ্যমটো হ'ব কি পানীখিনি, আৰু লঘু মাধ্যমটো হ'ব কি বাহিৰৰ যিটো বায়ু, এইখিনি। ক্লিয়াৰ? এইবাৰ আমি আৰু দুটা ইণ্টাৰেষ্টিং পইণ্ট আমি শিকিবলৈ গৈ আছোঁ। নাম্বাৰ 1, যদি পোহৰ ৰশ্মি কি কৰে, লঘু মাধ্যমৰ পৰা ঘন মাধ্যম লৈ গতি কৰে, সেই ক্ষেত্ৰত পোহৰৰ প্ৰতিহৰণ কি হয় আমি শিকিম। কোন মাধ্যম? যে লঘু আৰু ঘন। লঘুৰ পৰা ঘন, অৰ্থাৎ কি এই লঘু মানে সেই লঘু নহয়, ভৰ ঘনত্বৰ লঘু যে এইটো নহয়, এইটো কি অপ্টিকেলি ৰেয়াৰ মাধ্যম, অৰ্থাৎ আলোকীয়ভাৱে পাতল মাধ্যম। সাপোজ এইটো দুটা মাধ্যম আছে, এইটো পাতল মাধ্যম, এইটো হ'ল ঘন মাধ্যম। ওপৰতটো লিখিছোঁ মই পাতল, তলতটো হৈছে ঘন। পোহৰ ৰশ্মি এনেকৈ আহি আপাতিত হ'ব, আপাতিত হোৱা বিন্দুটোক নাম দিছোঁ মই O। আপাতিত বিন্দুটোত যদি মই এটা অভিলম্ব টানি দিওঁ, কি হ'ব, এই ৰশ্মিটো অৰিজিনেলি এনেকৈ যাব লাগিছিল, বাট এনেকৈ নগৈ কি হ'ব, অভিলম্বৰ ওচৰত আহিব। এইটো হ'ব I, এইটো হ'ব R। তো ইয়াৰ পৰা কি আমি শিকিব লগা আছে, যে পোহৰ ৰশ্মি যেতিয়া আলোকীয়ভাৱে পাতল মাধ্যমৰ পৰা আলোকীয়ভাৱে ঘন মাধ্যমলৈ যায়, তেতিয়াই প্ৰতিহৰিত ৰশ্মিডাল কি কৰে, অভিলম্বৰ কাষ চাপে বা ওচৰত আহে। ক্লিয়াৰ? ঠিক ইয়াত যিটো ঘটনা হ'ব, এইটো হ'ব উল্টা, যে আলোকীয়ভাৱে ঘনৰ পৰা লঘু মাধ্যমলৈ যদি গতি কৰে। সাপোজ ঘনৰ পৰা লঘু, সাপোজ এইবাৰ মই দুটা মাধ্যম কৈছোঁ, এইটো আছে ঘন, তলতটো আছে কি পাতল। পোহৰ ৰশ্মি এনেকৈ আহিছে, ইয়াত মই অভিলম্বডাল টানি দিছোঁ, এইটো হ'ব I, চিধা যাব লাগিছিল, চিধা গ'লে এনেকুৱা হ'ব, ইয়াও কি কৰিব, এইবাৰ এনেকৈ দূৰত যাব। চোৱা আগতটো চোৱা, যোনটো লাইনত যাব লাগিছিল তাৰ পৰা অভিলম্বৰ ওচৰত, ছেকেণ্ডত চোৱা যোনটো লাইনত যাব লাগিছিল তাৰ পৰা দূৰত, অৰ্থাৎ অভিলম্বৰ পৰা দূৰত যাব, যে প্ৰতিহৰণ কোণৰ মানটো কি হয়, বাঢ়ে, আৰু ইয়াত প্ৰতিহৰণ কোণৰ মানটো কমে। অৰ্থাৎ ইয়াৰ পৰা এইখিনি বস্তু মনত ৰাখিবা, যে পোহৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গ'লে প্ৰতিহৰিত ৰশ্মিডাল অভিলম্বৰ কাষ চাপে, আৰু
পোহৰশ্মি ঘন মাধ্যমৰ পৰা যেতিয়া লঘু মাধ্যমলৈ গতি কৰে প্ৰতিফলিত ৰশ্মিডাল অভিলম্বৰ পৰা আঁতৰি যায় ক্লিয়াৰ এইখিনি বস্তু মনত ৰাখিব লাগিব ইয়াত কেইটামান প্ৰশ্ন দিয়া আছে ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে চোৱা যে পোহৰৰ ৰশ্মিডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব আৰু কৈছে কি কিয় হ'ব তাৰমানে কি কৈছে কোৱেশ্চন নম্বৰ 1 কৈছে কি যে পোহৰৰ ৰশ্মিডাল ইয়াত আছে বায়ুৰ পৰা পানীলৈ বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে এইটো আছে পানী সাপোজ ইয়াত অবিলম্বডাল এনেকৈ বনাই লম প্ৰথমে তৎক্ষণাত এইটো হ'ল ও সিধা গ'লে এনেকৈ যাব লাগিছিল বাট আমি ইয়াত চাম এইটো হ'ল বায়ু এইটো হ'ল পানী আলোকীয়ভাৱে কোনটো পাতল আৰু কোনটো ঘন স্পষ্ট এইটো হ'ব পাতল আৰু এইটো হ'ব ঘন অৰ্থাৎ পোহৰশ্মি বায়ুত যিমান দ্ৰুতিৰে গতি কৰিব পাৰে তাতকৈ পানীত তাৰ দ্ৰুতিটো কি হয় কম হয় সো ইয়াক কোৱা হয় ঘন ইয়াক কোৱা হয় পাতল তো আমি অলপ আগতে শিকিছিলো যে পোহৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰিলে কি হয় অবিলম্বৰ অচৰ চাপে তো ডেফিনেটলি প্ৰতিফলিত ৰশ্মিটো কি হ'ব এনেকুৱা হ'ব অৰ্থাৎ এইটো হ'ব আর এইটো হ'ব আই তো এনসার হ'ব কি ইয়াত কৈছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব এনসার হ'ব কি উলম্বৰ কাষলৈ গতি কৰিব তাৰপিছত কৈছে কি ইয়াৰ কাৰণ কি কাৰণটো আমি লিখিম যে যেহেতু বায়ু আৰু পানী এই দুটা মাধ্যমক তুলনা কৰি দেখা যায় বায়ুৰ তুলনাত পানী মাধ্যম হ'ল আলোকীয়ভাৱে ঘন তো পোহৰশ্মি পাতলৰ পৰা ঘন মাধ্যমলৈ গতি কৰে তাৰ কি হয় দ্ৰুতিটো কমে ফলত অবিলম্বৰ কাষ চাপে বাস এইখিনি লিখিলে হ'ব এবাৰ আহিম নাম্বার 2 এটা সৰু এটা ম্যাথছ দিয়া আছে চোৱা নাম্বার 2 ইয়াত দিয়া আছে যে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিহৰ্ণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাচৰ পোহৰৰ দ্ৰুতি কিমান হ'ব শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ প্ৰতি সেকেন্ড ইয়াত দুটা ভ্যালু দিয়া আছে যে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিহৰ্ণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে তাৰমানে এটা এটা কাচৰ টুকুৰা ইয়াৰ প্ৰতিহৰ্ণাংক কাচৰ টুকুৰাটোৰ প্ৰতিহৰ্ণাংক দিয়া আছে μ = 1.5 আৰু আমি জানো শূন্যত পোহৰৰ দ্ৰুতি c = 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড এবাৰ উলিয়াব লাগে এই কাচটোত পোহৰৰ দ্ৰুতি অৰ্থাৎ v = হোৱাট তো আমি ইয়াত লিখিম ইয়াত μ of g অৰ্থাৎ প্ৰতিহৰ্ণাংক কাৰ g for glass = 1.5 আৰু c = 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড বাহিৰ কৰিব লাগে কি v = হোৱাট যেহেতু আমি জানো μ = c/v অলপ আগতে আমি শিকিছো যে প্ৰতিহৰ্ণাংক = c/v তো μ of এটো g লিখিম আমি μ of g ৰ মান কিমান দিয়া আছে 1.5 = c ৰ মান আমি জানো 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড তাৰপিছত v এখিনি যদি আমি সিম্পলিফাই কৰো কি দেখা যাব v = এটো ইয়াত লৈ যাম অর্থাৎ হব 3 × 10⁸ মিটার পার সেকেন্ড বাই 1.5 মানে কি 3 আধা এটো যদি এক কাটো 2 হব তো आंसर হব কি 2 × 10⁸ মিটার পার সেকেন্ড দিস ইজ দ্য आंसर অর্থাৎ কাচৰ মাজেৰে যেতিয়া পোহৰ পঠাই দিয়া হ'ব তাৰ যেটো দ্ৰুতি v মান হ'ব কি 2 × 10⁸ মিটার পার সেকেন্ড ক্লিয়ার স্ক্রিনশট লৈ লোৱা এইটো এবাৰ আমি বেলেগ এটা কোশ্চেনলৈ যাবলৈ ওলাইছো এবাৰ হ'ল কোশ্চেন নম্বৰ 3 দিয়া আছে এটা চাৰ্ট এই চাৰ্টটো কৈছে কি যে চাৰ্ট এটা দিয়া আছে 10.3 ইয়াৰ পৰা সৰ্বোচ্চ আলোকীয় ঘনত্বৰ মাধ্যমটো আৰু আটাইতকৈ কম আলোকীয় ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰিব লাগে ইয়াত এটা কথা মনত ৰাখিব লাগিব আমি জানো আলোকীয় ঘনত্ব ভাগৰ কিটো হ'ল সূত্ৰটো হ'ল μ = c/v অৰ্থাৎ প্ৰতিহৰ্ণাংক এই ফ্ৰেকশনৰ মান যদি কি হয় ডাঙৰ হয় তেনেহলে কি হ'ব লাগিব v ৰ মানটো সৰু হ'ব লাগিব আকৌ আৰু এটা লৈছো μ = c/v এটো যদি কি হয়
সৰু হয় তেনেহ'লে ভিৰ মানটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব কাৰণ এইটো যিমান ডাঙৰ হ'ব ভিক ভাগ কৰিলে সিমানে সৰু আহিব এইটো যিমান সৰু হ'ব ভাগফলটো কি হ'ব সিমান ডাঙৰ আহিব তো মিউৰ মান আটাইতকৈ যদি বেছি হয় মনত ৰাখিবা যে প্ৰতিহৰণাংক যদি যিমান বেছি হয় পোহৰৰ দ্ৰুতি সিমান কি হ'ব কম হ'ব অৰ্থাৎ এই তালিকাটোত আমি চাম যদি দেখা যায় প্ৰতিহৰণাংক কাৰ বেছি এই তালিকাখনত চোৱা এই তালিকাখনত চালে তোমালোকে গম পাবা প্ৰথমৰ পৰা আহি 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 লাষ্টত চাবা লাষ্টত আছে হীৰাৰ প্ৰতিহৰণাংক দি আছে 2.42 আটাইতকৈ বেছি হীৰাৰ প্ৰতিহৰণাংক আটাইতকৈ বেছি হোৱাৰ কাৰণে এইটো হ'ব কি আলোকীয়ভাৱে ঘন মাধ্যম যে আলোকীয়ভাৱে ঘন মানে সৰ্বোচ্চ আলোকীয় ঘনত্বৰ মাধ্যমটো হ'ব হীৰা অৰ্থাৎ ইয়াৰ সৰ্বোচ্চ ঘন মাধ্যমটো হ'ব হীৰা দ্যাট ইজ ডায়মণ্ড আৰু আটাইতকৈ কম আছে কোনটো তোমালোকে চাই ল'বা এইটো হ'ল বায়ু এইটো হ'ব আটাইতকৈ সৰ্বনিম্ন অৰ্থাৎ পাতল হ'ব ক্লিয়াৰ মই ইয়াত লিখি ৰাখিছিলোঁ আনসাৰটো যে তালিকা 10.3 অৰ্থাৎ পেজ নম্বৰ 175 পৰা পাওঁ যে সৰ্বোচ্চ আলোকীয় ঘনত্বৰ মাধ্যমটো হ'ল হীৰা যাৰ মিউ ইকুৱেল টু দি আছে 2.42 আৰু সৰ্বনিম্ন বা আটাইতকৈ কম আলোকীয় ঘনত্বৰ মাধ্যমটো হ'ল বায়ু যাৰ মিউ ইকুৱেল টু দি আছে 1.0003 ক্লিয়াৰ তাৰপিছত ঠিক সেম 4 নম্বৰ আৰু এটা কোশ্চেন দিয়া আছে চোৱা 4 নম্বৰ কোশ্চেনটো নিজেও বিচাৰি বাহিৰ কৰিব পাৰিবা যে তোমাক কেৰাচিন টাৰ্পেটাইন আৰু পানী দিয়া আছে এই মাধ্যমকেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ তালিকা 10.3 দিয়া তথ্যৰ পৰা বাহিৰ কৰা এবাৰ অলপ বেলেগকৈ কৈছে এবাৰ কোৱা নাই যে কোনটো ঘন আৰু কোনটো পাতল এটা মানৰ ভ্যালু দিয়া আছে ইয়াত তাৰমানে ইয়াত দি আছে কেৰাচিন এবাৰ কোশ্চেন নম্বৰ 4 কেৰাচিন অৰ্থাৎ মিউ অফ কে মই লিখিলো কেৰাচিনৰ ভ্যালু দিয়া আছে 1.44 তাৰপিছত মিউ অফ টাৰ্পেণ্টাইন মিউ অফ টি ইকুৱেল টু দিয়া আছে 1.47 আৰু দিয়া আছে মিউ অফ ওয়াটার অর্থাৎ পানি দিয়া আছে 1.33 ইয়াত চোৱা এই তিনিটা ভ্যালু যদি আমি কম্পেয়াৰ কৰো আটাইতকৈ ডাঙৰ কোনটো ডেফিনেটলি এইটো আটাইতকৈ ডাঙৰ 1.47 আটাইতকৈ ডাঙৰ হলে ইয়াত ভিৰ মানটো কি হ'ব আটাইতকৈ কম ভিৰ মানটো হ'ব কি আটাইতকৈ কম মনত ৰাখিবা যাৰ মিউৰ মান আটাইতকৈ বেছি তাৰ ভিৰ মান হ'ব আটাইতকৈ কম ভিৰ মান যদি আটাইতকৈ কম হয় তো এই টাৰ্পেটাইন মাধ্যমটোত পোহৰৰ দ্ৰুতি হ'ব আটাইতকৈ কম ঠিক তেনেকৈ এই তিনিটা যদি আকৌ আমি কম্পেয়াৰ কৰো আটাইতকৈ সৰু কোনটো এইটো আটাইতকৈ সৰু যদি এইটো হয় তেনেহলে ইয়াৰ এই তিনিটাৰ ভিতৰত ভিটো হ'ব আটাইতকৈ ডাঙৰ অৰ্থাৎ পোহৰৰ দ্ৰুতিটো এই মাধ্যমটোত অৰ্থাৎ ওয়াটাৰটো এই তুলনামূলকভাৱে এই তিনিটাৰ ভিতৰত এইটো হ'ব কি বেছি ইয়াৰ আনসাৰ এইটো হ'ব অৰ্থাৎ লিখিবা কেনেকে যে এই তিনিটাৰ প্ৰতিহৰণাংক লক্ষ্য কৰিলে দেখা যায় পানীৰ প্ৰতিহৰণাংক আটাইতকৈ কম গতিকে পানীত পোহৰৰ দ্ৰুতি হ'ব সৰ্বোচ্চ পানীৰ প্ৰতিহৰণাংক আটাইতকৈ কম গতিকে পানীত পোহৰৰ দ্ৰুতি হ'ব সৰ্বোচ্চ এবাৰ আহিছো এই ভিডিওটো লাষ্ট এটা কোশ্চেন লৈ এবাৰ আহিছো আজিৰ ভিডিওটো লাষ্ট কোশ্চেন লৈ কোশ্চেন নম্বৰ 5 হীৰাৰ প্ৰতিহৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি এটো পৰীক্ষাত বহুতবাৰ আহিছে যে হীৰাৰ প্ৰতিহৰণাংক দি আছে কিমান 2.42 কোশ্চেন নম্বৰ 5 যে মিউ অফ হীৰা অৰ্থাৎ ডায়মণ্ড ডি লিখিলো মই ডি ইকুৱেল টু দি আছে 2.42 এই স্টেটমেন্টৰ অৰ্থ কি আমি জানিছিলো কি যে মিউ ইকুৱেল টু সি বাই ভি অৰ্থাৎ ইয়াতো সি বাই ভিৰ ভ্যালুটো এইটো না কথাখিনি বুজি পাইছা না এটা হল সি বাই ভি অৰ্থাৎ হীৰা সাপোজ মই ধৰি লৈছো এইটো এটা হীৰাৰ টুকুৰা সাপোজ মই ধৰি লৈছো এইটো এটা হীৰাৰ টুকুৰা ইয়াৰ মাজেৰে যদি পোহৰ যাবলৈ দিয়া হয় এই পোহৰৰ বেগটো আমি কম কি ভি আৰু শূন্যত যেটো পোহৰৰ যেটো এটোকৈ সি এই সি আমি এই ভিৰে যেটো ভাগ কৰো এটো সি বাই ভি না এটো কি কোৱা হয় প্ৰতিহৰণাংক অৰ্থাৎ হীৰাৰ লগত কম্পেয়াৰ কৰিছো যাৰ কাৰণে এটো প্ৰতিহৰণাংক হ'ব মিউ অফ ডি অৰ্থাৎ হীৰাৰ প্ৰতিহৰণাংক সি বাই ভি অৰ্থাৎ ইয়াৰ অৰ্থ তেনেহলে আমি কি কম ইয়াৰ অৰ্থ কম যে বায়ু মাধ্যমত পোহৰৰ দ্ৰুতি আৰু হীৰা মাধ্যমত পোহৰৰ দ্ৰুতিৰ যেটো অনুপাত সেই অনুপাতক কোৱা হয় 2.42 আৰু এইটোৰ মান যিহেতুকে বেছি ইয়াৰ দ্বাৰা এইটোৱে বুজো যে হীৰা আটাইতকৈ কি হ'ব কি ঘনত্বৰ মাধ্যম বা এটা কঠিন পদাৰ্থ বাস এইখিনি তো আজিৰ ভিডিওটোত এইখিনিয়ে
আশা কৰোঁ সকলোৱে কথাখিনি ভালদৰে বুজি পাইছা আৰু তোমালোকৰ যিটো টেক্সটবুকটো একদম ধুনীয়াকৈ পঢ়িবা আৰু মই দিয়া কথাবিলাক অলপ মনত কৰিবা লাগিলে ভিডিঅ'টো বাৰে বাৰে চাবা আৰু য'ত য'ত কনফিউজন হয় বুজাত অসুবিধা হয় সিহঁতে পোষ্ট মাৰি চাই ল'বা লাগিলে লিখিও ল'ব পাৰিবা ইয়াৰ নোট মই এইটো আগৰটোৰ নিচিনা এইটো মই PDF ফাইল পিছত দি দিম তো আজিৰ ভিডিঅ'টো এইখিনিয়ে নেক্সট ভিডিঅ'টোত লৈ আহিম মই যে গোলাকাৰ লেন্স নেক্সট ভিডিঅ'ত আহিব কি লেন্স আহিব লেন্স দুই প্ৰকাৰ এটা হ'ব উত্তল আৰু এটা হ'ব অবতল এইটো হ'ব কি নেক্সট ভিডিঅ'ত মই এই কথাখিনি আলোচনা কৰিম তো তোমালোকে নেক্সট ভিডিঅ'খন চোৱাৰ কাৰণে আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছতে ইয়াৰ তলত অহা বেল আইকনখন টিপি দিবা অৰ্থাৎ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনখন টিপিবলৈ নাপাহৰিবা আজিৰ ভিডিঅ'ত এইখিনিয়ে বাই বাই